দুমাহৰ পাছতেই ময়ূৰীক এৰি বিদেশলৈ যাব লগা হ'ল। ময়ূৰী মনটো বৰ বেয়া, কাৰণ তাই নিজৰ বুলিবলৈ সিয়ে আছিল। এতিয়া তাই বৰ অকলশৰীয়া হৈ পৰিলে। এতিয়া ঘৰখনত কেৱল তাই অকলে। ইমান ডাঙৰ ঘৰখনত তাই দিনে ৰাতিয়ে অকলশৰীয়া হৈ পৰিলে। ময়ূৰীয়ে মনলৈ ফোন কৰিলে আৰু মনক সুধিলে, মন তুমি কি কৰি আছা? মোলৈ ফোনেই নকৰা হ'লা যে? তেতিয়া মনে একে উশাহে ক'লে। মনে ক'লে, ৰ'বা মই বিজি আছোঁ, অলপ পাছত কল কৰিম, মই অলপ প্ৰজেক্ট বনাবলৈ আছে বুলি কৈ সি ফোনটো কাটি দিলে। ময়ূৰীৰ মনটো বৰ বেয়া লাগিল। তাই ভাবিলে কিয় মনে তেনেকৈ কৰিছে, ফোন কৰিলে সি কাটি দিয়ে, তাৰ কথা পাতিবলৈ সময় নাই, সি ইমান বিজি নে? ময়ূৰী দিনক দিনে বৰ অকলশৰীয়া যেন অনুভৱ কৰিবলৈ ল'লে। সিফালে মনে তাইৰ ফোনত কথা নাপাতে, তাই ফোন কৰিলেও সি ফোনটো কাটি দিয়ে। তাই কি কৰিব? অকলে অকলে তাই নিজকে বৰ অকলশৰীয়া। সিফালে বেচেৰী ময়ূৰীয়ে মনৰ ফোনৰ বাবে বাট চায়, কিন্তু মনৰনো টাইম ক'ত? তাৰ বন্ধুবৰ্গৰ লগত পাৰ্টি। ময়ূৰী একেবাৰে অকলশৰীয়া হৈ পৰিলে। নে গিৰিয়েকে তাইলৈ ফোন কৰে, নে তাই ফোন কৰিলে সি ৰিচিভ কৰে। কি কৰিব তাই? সিফালে দেউতাকেও মানা কৰিছে, দেউতাকে কৈছে যে যিদিনা এইখন ঘৰৰ পৰা যাবি সেইদিনা এইখন ঘৰ তোৰ কাৰণে সদায় বন্ধ। কি কৰিব তাই? তেনেকৈয়ে এদিন দুদিনকৈ দিন বাগৰি গ'ল। ময়ূৰীৰ মনবিলাক ভাল নলগা হ'ল আৰু মন ময়ূৰীৰ পৰা আঁতৰ হৈ গ'ল। কি হ'ব? ময়ূৰীয়ে লাহে লাহে মনৰ কথাবোৰ, স্মৃতিবোৰ মনত পেলাবলৈ ধৰিলে। অতীতত কি আছিলে আৰু সি এতিয়া কি হৈ গ'ল? মন তুমি ইমান সলনি হৈ গ'লা। মনে যিমান পাৰে ময়ূৰীৰ পৰা আঁতৰ হ'বলৈ ধৰিছে। সি বন্ধুৰ লগত বেয়া ৰাস্তাত যাবলৈ ধৰিলে, ড্ৰিংক কৰিব ধৰিলে, কিন্তু ময়ূৰীলৈ টাইম নাই। বেচেৰীজনী দিনে ৰাতিয়ে ভাবি ভাবি তাই বেমাৰত পৰিলে। মনলৈ ফোন কৰে আৰু মনক মাতি পঠায়, কিন্তু মনে আহিবলৈ টাইম নাই, কাৰণ সি বিদেশত এজনী ছোৱালীৰ প্ৰেমত পৰিছে। হঠাতে এদিন আহি মন ঘৰ ওলাইহি। ময়ূৰীয়ে মনক দেখি মনটো বৰ ভাল লাগিল আৰু তাই লাহে লাহে বেমাৰবোৰ ভাল হ'বলৈ ল'লে। তাই মনত সাহস পালে। ময়ূৰীয়ে যেনেদৰে নিজৰ দায়িত্ব পালন কৰি গৈছে, কিন্তু মনে তাৰ দায়িত্ব দূৰৰ কথা, সি তাই কি খাইছে, কি বৈছে, সুখত আছে নে দুখত আছে, সেইবোৰ তাৰ চিন্তা কৰিবলৈ সময় নাই। এদিন ময়ূৰীয়ে মনক দেখা পালে সি কাৰোবাৰ লগত কথা পাতি আছে। তাই ভাবিলে কাৰ লগত কথা পাতিছে। ওচৰলৈ চাপি আহি তাই সকলো কথাবোৰ শুনি তাই বিশ্বাস হোৱা নাই। তাই একেবাৰে ভাঙি পৰিলে। মনে এনেকুৱাও কৰিব পাৰেনে মোৰ লগত? এয়াই নে প্ৰেম? এয়াই নে বিশ্বাস? মনে ভাবিছে ময়ূৰীয়ে একো গম নাপায়, কিন্তু ময়ূৰীয়ে সকলো কথা জানে, কাৰণ তাই বাট চাইছে সময়ৰ বাবে, যে সি কেতিয়া ভাল হয় আৰু কেতিয়া ঘূৰি আহে। মই জানো মন তুমি কি ভাবিছা, কিন্তু মোৰ দুখ লাগিছে। ভাল পোৱাও যে বিশ্বাসঘাতকতা হ'ব পাৰে। মই তোমাক কিমান বিশ্বাস কৰিছিলোঁ, কিন্তু তুমি মোৰ বিশ্বাস ছাৰখাৰ কৰি দিলা মন। ময়ূৰীয়ে ভাবিছে মন ভাল হ'ব, কিন্তু মন দিনক দিনে বেয়া ৰাস্তাত গৈহে আছে। সি গাৰ্লফ্ৰেণ্ডৰ লগত ফুৰিবলৈ ওলাই যায়। সিফালে ময়ূৰীয়ে বাট চাই থাকে আৰু ইফালে মনে ডেন্স ক্লাবত গৈ ডেন্স কৰে, পাৰ্টি কৰে, ড্ৰিংক কৰে গাৰ্লফ্ৰেণ্ডৰ লগত, কিন্তু তাৰ ঘৰত যাবলৈ মনত নপৰে। সিফালে ঘপককৈ ময়ূৰীয়ে সাৰ পাই ঘড়ী চাই 3 বাজিল। এতিয়ালৈকে মন ঘৰত নাই। সি ক'ত আছে ইমান দেৰিলৈকে? তাৰ কিবা বিপদ হোৱা নাইতো? সিয়ে ভাবি থাকোঁতেই তেনেকুৱাতে ভৰিৰ শব্দ শুনিলে। তাই ভাবিলে মন আহি পালেহি নেকি। তাই লৰালৰিকৈ গৈ দুৱাৰখন খুলি দিলে আৰু দেখে মনক। মন, তুমি আহি পালাহি? তুমি ইমান দেৰিকৈ আহিছা, ৰাতি 3 বাজিল আৰু আহিছা এইটো অৱস্থাত? মই ভবা নাছিলোঁ তুমি যে ড্ৰিংকো কৰিবা বুলি। ময়ূৰীয়ে ভাত বাঢ়ি মনক খাবলৈ মাতিলে। মন, আহা ভাত খোৱাহি। মনে ক'লে, মোৰ ভোক নাই, তুমি খোৱাগৈ। তেতিয়া ময়ূৰীয়ে ক'লে, তোমাৰ বাবেই ৰৈ আছোঁ, তুমি নোখোৱাকৈ মই কেনেকৈ খাম? তোমাক মোৰ বাবে কোনে ৰ'বলৈ কৈছিলে? মই খাই আহিছোঁ, মোৰ এতিয়া ভোক নাই। তুমি খাই বৈ শুই থাকাগৈ, মোৰ এতিয়া বৰ টোপনি ধৰিছে, মই শুওঁগৈ। মনে কথাষাৰ কৈ সি ৰুমলৈ আহি শুই থাকিল। সিফালে ময়ূৰীয়ে ভাতৰ কাঁহী মুখৰ আগত লৈ হুক হুকহে কান্দিলে। কেনেকৈ মনক এৰি খাই ভাত? পিছদিনা ৰাতিপুৱা ময়ূৰীৰ মনটো বৰ ফূৰ্তি, কাৰণ তাই আজি বাৰ্থডে'। ময়ূৰী গোঁসাইৰ ওচৰত গ'ল আৰু
তেওঁ ভগৱানক তুতি কৰিলে, হে প্ৰভু, আজি মোৰ জন্মদিন। হে প্ৰভু, মই তোমাৰ পৰা একো নিবিচাৰোঁ, এটাই বিচাৰোঁ যে মোৰ স্বামীক ভাল পথলৈ ঘূৰাই আনা। চিৰদিন তেওঁ মোৰ হৈ থাকে, তেওঁ বেয়া ৰাস্তা এৰি পেলাই যাতে। ময়ূৰীৰ মনটো আজি বৰ ফূৰ্তি। তাই বজাৰলৈ বজাৰ কৰিবলৈ গ'ল, ৰাতিৰ কাৰণে পাৰ্টি দিছে, কিন্তু গিৰিয়েক মনেই নাজানে তাই আজি বাৰ্থডে বুলি। ময়ূৰীহঁতৰ ঘৰত আজি পাৰ্টি, কিন্তু মন আহি ঘৰ নাপালেহি। তাই বাট চাই ৰ'লে, মন আহিব কেক কাটিব, কিন্তু সি আহি ঘৰ নাপালেহি। সি ঘৰ আহি পোৱাটো দূৰৈৰ কথা, তাইক বাৰ্থডেৰ শুভেচ্ছাও নিদিলে। তাইৰ মনটো বৰ বেয়া লাগিল, কিন্তু তাই আশাৰে বাট চালে। মানুহবোৰ পাৰ্টি কৰি ঘৰাঘৰি হ'ল। মন, আজি ইমান এটা ডাঙৰ দিন, তুমি মোৰ কাষত নাই। যেতিয়া মই তোমাক বিচাৰোঁ কাষত, তেতিয়া তুমি মোৰ কাষত নাথাকা। মন, তুমি ইমান চেঞ্জ হৈ গ'লা, আজি ইমান এটা ডাঙৰ দিন। তেনেকুৱাতে মন আহি ঘৰ সোমায়হি। ময়ূৰীয়ে মনক মাত লগায়। মন, পালাহি। আহোঁতে ইমান লেট হ'ল যে, তুমি ক'ত থাকা ইমান দেৰিলৈকে? সদায় সদায় তোমাৰ একেটা কথাই মই টান পাই গৈছোঁ। মন, তুমি বহুত চেঞ্জ হৈ গ'লা। মন, মই ভবা নাছিলোঁ যে তুমি ইমান সলনি হৈ যাবা। আজিৰ দিনটোতো কমচে কম তুমি ঘৰলৈ সোনকালে আহিব লাগিছিল। আজিৰ দিনটোত কিয় সোনকালে আহিব লাগে? এনেকুৱা কি বিশেষ দিন যে মই আজি ঘৰলৈ সোনকালে আহিব লাগে? এইটো কি কেক? কোনে তোমাক দিছে এইটো? ময়ূৰীয়ে ভাবিলে, বা মন, মই ঠিকেই ভাবিছোঁ, তুমি বহুত বেলেগ হৈ গ'লা। তুমি নিজৰ ঘৈণীয়েকৰ বাৰ্থডেৰ কথা নাজানা। মনে ক'লে, কি ভাবি আছা? মই তোমাক কি সুধি আছোঁ, তুমি একো নকোৱা যে? এইটো কাৰ কেক? কোনে দি থৈ গৈছে তোমাক? তেতিয়া ময়ূৰীয়ে হাঁহি মাৰি ক'লে, নাই, এইটো মোৰ বন্ধু এজনৰ আজি বাৰ্থডে আছিলে, সি মোক দি থৈ গৈছে। আমি দুইটা যাবলৈ নোৱাৰিলোঁ যে, আমাক মাতিছিলে, তুমি আহা পলম কৰিলা যে, সেইকাৰণে আমাৰ ঘৰতে দি থৈ গৈছে আমাৰ দুইটাক খাবলৈ। আহা, মই কেককণ কাটি দিওঁ, তুমি খোৱা। তেতিয়া মনে ক'লে, তোমাৰ বন্ধুৱে তোমাকহে কেক খাবলৈ দিছে, মোকতো দিয়া নাই। তুমিয়ে খোৱা, মোৰ মন নাই খাবলৈ, মই যাওঁ, শুওঁগৈ। মানে সেই বুলি কৈ তাৰ পৰা গুচি গ'ল। ময়ূৰীৰ জীৱনটো এক জীৱন মৰীচিকা হৈ পৰিলে। তাই হেৰুৱালে, বহুত কিছুৱে হেৰুৱাই পেলালে। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ আহি আছোঁ বেলেগ এটা